নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ। ইয়াতে বহুতে ভাল খবৰ লৈ আহিছোঁ। বৃহৎ পৰিমাণৰ ৰেলৱে বিভাগত পদ খালী হৈছে। নৰ্থ ইষ্ট ৰেলৱে বিভাগত এতিয়া পোষ্ট আছে আপোনাৰ 5636টা বৃহৎ পৰিমাণৰ পোষ্ট। তাৰপিছত নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে 2020 লাষ্ট ডেট আছে আপোনাৰ 30 তাৰিখ 6 মাহ 2022 NF মানে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ। তাৰপিছত আছে আপোনাৰ পোষ্ট আছে 5600, এইটো এবাৰ ক'লোঁ 36টা। ইয়াত হেৰিয়ৰ কাৰণে ভাগ কৰি দিছে, এনেকৈ হেৰিয়ৰ ডিভিজন ৱাইজত ভাগ কৰি দিছে। লামডিং LMG কাৰণে আছে 1140টা। নিউ বঙাইগাঁও ৱৰ্কশ্বপৰ কাৰণে 1110টা আছে। কাতিহাৰ কাৰণে আছে 919টা। ডিব্ৰুগড় ৱৰ্কশ্বপৰ কাৰণে আছে 847টা। ৰঙিয়াৰ কাৰণে আছে 551। তিনিচুকীয়াৰ কাৰণে আছে 547টা। আলিপুৰদাৰৰ কাৰণে আছে 522টা। টোটেল পোষ্ট হৈছে আপোনাৰ 5636টা। ইয়াত এনেকৈ দি দিছে ক'ত কিমান পোষ্ট লাগিব। এইটো হ'ল ৰঙিয়া ডিভিজন, লামডিং ডিভিজন, তিনিচুকীয়া ডিভিজন, বঙাইগাঁও ডিভিজন, ডিব্ৰুগড় ডিভিজন, এনেকৈ দি দিছে। আপোনাৰ ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। মিনিমাম 10 পাছৰ পৰা 12 পাছ কৰিব পাৰিব, 50% লাগিব। তাৰপিছত এজ লিমিটেড আপোনাৰ 15 বছৰ বয়সৰ পৰা 24 বছৰ বয়সত হ'ব লাগিব। এপ্লিকেশ্যন ফিজ আপুনি দিব লাগিব 100 টকা। OBC হেৰিয়ৰ কাৰণে ST সেইখিনি দিব নালাগে। তাৰপিছত আপুনি ইয়াত PRC লাগিব, PRC নালাগে। আপুনি এপ্লিকেশ্যন কৰিব হ'লে www.nfr.indianrailway.gov.in এপ্লাই কৰিব পাৰিব। এইটো বহুতে ভাল খবৰ। ইমান বৃহৎ পৰিমাণৰ পথ এনেই নহয় বন্ধুসকল। এইটো দি দিছে ইয়াত কিমান পোষ্ট 5636টা পোষ্ট। আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যিমান পাৰে বন্ধু বান্ধৱীৰ চবেই কওক। চৰকাৰী চাকৰি আছে, শ্বেয়াৰ কৰি দিয়ক। আৰু মোৰ এনেকুৱা আপডেট পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লাইক কৰিব, কমেণ্ট দিব এটা। আৰু মই বেলেগ এনেকুৱা ধৰণৰ আপডেটসমূহ লৈ আহিবলৈ প্ৰেৰণা পাওঁ।